আকৌ বৰ ধুনীয়া বস্তুটো শিকিল আকৌ দেই, টেকেলিত ৰং কৰা ইমান দামত বিক্ৰী হয়। সেইটো কাৰণে কৈছে বোলে বনোৱা বোলে সেই পইচা কেইটামান আহিব। সেই বুলি আৰু ৰ'দত বহি লৈছোঁ আৰু ঠাণ্ডা ৰ'দত বহি তাত তাৰ বনাই থাকিম আৰু বহুত দিন যে গানেই গোৱা নাই পাই। আমাৰ লঠৌটো বহুত দিন অহা নাই। লঠৌৱে গান গাওকচোন মাহী, গান গাওকচোন এনে মাহী কৈ থাকে, গানবোৰ গাই থকা হয় আৰু মতলীয়া বতাহে উৰি আহি গ'লে যে পাহাৰৰে চূড়াতে মেঘে মেঘে হাসেহি মই আছো তোমাৰে যাতে। আগতে যে চিডি ডিছ বানি আনি কিছু চাওঁ আকৌ পাই। আজিকালি আৰু চিডি টিডি এইবোৰ গ'ল আৰু আজিকালি মোবাইলৰ যুগ হ'ল আৰু চবে মোবাইলতহে চাই। কিছু চিডি ডিছ বানি আনি চাওঁ ভালে আগতে। মই এতিয়া তোৰ কথা কৈ আছিলো পাই, বোলে বহুত দিন লঠৌটো অহা নাই পাই। কি হয় নেকি? মোক মায়ে ক'লে বোলে যা দৌৰ মাৰি সেই ৰেণু মাহীক বোলে ৰবাব টেঙাটো দি থৈ আগে। নাগেছে এটা ঘপা দুটা দিছিলে, এটা ঘৰলৈ ৰাখিছে, এটা তোমালৈ লৈ আহিলো। তুমি খাই ভাল পোৱা নহয়, তলতে থৈ দে বহি আহ। কিন্তু বহিছো অ' গান এটা কোৱাচোন। বহুত দিন হ'ল মই গানেই শুনা নাই পাই, মায়ে যে গান গাবই নাজানে। তুমি এই গান গালে ইমান ভাল লাগে শুনি। এয়ো হয়নে? কোনটো গান ক? কিন্তু সুৰীয়াটো গা। এটা বৰ ভাল পাওঁ। কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে তোমাকে যে পাই মোৰ মনে জানা আছিলে যে তোমাৰ ইয়াৰে কোনোৰে মনতে গুণগুণাই কিনো সুৰীয়া গানেৰে। ইমান ভাল লাগিলে শুনিবলৈ। কোনৰ ৰাতিপুৱাই কেনে আমাৰ চেপেটি বাই ল'ৰাটো আকৌ সেইদিনাখন আহিছিলে নহয়, পাহৰিলে নি মেমনি পেহী? মনত পৰিছে, চেপেটি হেৰি ল'ৰাটো কোন ক্লাছত পঢ়িছে ঐ? আপোনাৰ মাতটো জন্ম পাই এনেকুৱা নে পিছত হৈছে? ইমান খঙাল যে আপুনি, ভালকেতো সুধিব পাৰে কথা খা। আই ঈশ্বৰ, এই ল'ৰাটো মুখখন বৰ চোকা অ'। নিজৰ মুখখনে খুটি খালত দাই আকৌ মোক ক'বলৈ আহিছে। চুৰেহে চুৰা ঠাং দেখে। হেৰি ঐ আনো খোৱা বোৱা সেই বস্তুবোৰ হোৱা নাই যে, কি হ'ল? ভাত ৰুটি একো বনোৱা নাই যে? মাহীয়ে দেখোন ৰাতিপুৱাৰ পৰা টেকেলিত ৰং কৰি আছে। আপুনি নিজেও ভাতকেইটা বনাব পাৰে। আপুনি কি বনাব নোৱাৰে নেকি? আপোনাৰ হাত ভাগিলে নে ভৰি ভাগিলে আপোনাৰ? বৰ ভদ্ৰ ল'ৰা দেই এইটো। মূলা খাব লাগিছিলে, পিটি ঘুগুলা যাই দিলোহেঁতেন। আপোনাৰ মায়েকে আপোনাক সৰুতে খুব ঘুগুলা জান দিছিলে হয় নে বাৰু? সেইকাৰণে আপুনি ইমান আৰু সেই কথাবোৰ কেনেকে কয়, আপোনাক চাগে মায়ে চাগে ঠিকছে দিছিলে সৰুতে চাগে। আই ঈশ্বৰ, এইটো চেপেটিয়ে বৰ বেলেগ ল'ৰা তুলিছে আকৌ দেই। এইটো সঁচাকে কৈছো আকৌ, একদম মানে কথাত পানী নহৰকে দেই ইয়াৰ। আপোনাক দেখিলে মোৰ কবিতা এটা মনত পৰি গৈছে। গাইছো দেই। হাম্পি ডাম্পি ষ্টেট অন এ ৱাল, হাম্পি ডাম্পি হেড এ গ্ৰেট ফল। ই মোক দেখিছে নাই, ইনচাল কৰিছে দেখিছে ই মোক। আৰু এটা গাই দিছো, হাতী অ হাতী খাবা নেকি কুঁহিয়াৰৰ লাঠি। আইঅ ঈশ্বৰ, কৃষ্ণ কৃষ্ণ আৰু দেই। এইখিনিত থিয় হৈ থাকিব নোৱাৰি, যাওঁগে ভাত কেইটামান নিজেহে পাতোংগে, যাওঁ। ভালকে সোৱাদ লগাকে বনাব দেই, ময়ো ভাতকেইটা খাই যাম আৰু ইয়াতে। বৰ বেলেগ দিলি আকৌ দেই, তয়ো যে বেলেগ খটাখুৰ হৈছে আকৌ দিনক দিনে পাই। মই জানো নহয় মামনি পেহীয়ে তোমাক বহুত কাম কৰা থাকে বুলি। আমাৰ মাহঁতে পাতি থাকে নহয় ঘৰত, বোলে আমাৰ এনে বোলে ইমান বোলে কাম কৰা থাকে বোলে, এনি টাইম বোলে কামেই কৰি থাকে। সেইটো কাৰণে মই দিছো ঠিকছে আকৌ। ঘৰত ফুল তেতেলি লগাই দিলে আকৌ বৰ ধুনীয়া লাগে পাই। আমাৰ সেই ৰেণুৱে ফুল কেইজোপামান দি পঠিয়াইছিলে সেইদিনাখন, ৰুই দিলো, ইমান ভাল লাগিছে। এখেত গৈছিলে আকৌ দি পঠিয়ালে, লগতে মেক্সিটোও দি পঠিয়ালে, বোলে বাক দি দিবা এই চেপেটি বাইক বোলে। তাৰপিছত পিন্ধি আছে, এতিয়া বৰ আৰাম লাগিছে পাই। এনেকে মেক্সি কেইটামানহে আনি ল'ব লাগিব। নিজকে একদম টাউনীয়া লাগি গৈছেগে আৰু। আমাৰ লঠৌক হেৰি পঠিয়ালে আকৌ ৰেণুহঁতৰ ঘৰলৈ বোলো ৰবাব টেঙা এটা দৌ মাৰি দি থৈ গৈছে। 11টামান হ'ল অহাই নাই। তালৈ গ'লে আৰু ভাত পানী খাইহে ওলাহি। এতিয়া আমাৰ দুটালৈ পাতিলেই হ'ব আৰু ভাত, আহি তাতে খাই মেলি আহিবই, গম পাইছে নহয়। আজি ৰাতিপুৱা আকৌ কৈছে, মা বোলে তোমাক ইমান গাভৰু লাগিছে বোলে, এনেই বোলে তোমাক বুঢ়ী লাগে বোলে, লেপেৰি পেটেৰি লাগে বোলে, মাহীয়ে দিয়া মেক্সিটো পিন্ধি বোলে গোটেইজনী বোলে ধুনীয়া লাগিছে বোলে তোমাক বোলে মা। এই বেপাৰীবোৰ আহি থাকে নহয় পাই, মেক্সি লওক বাইদেউ, মোৱা পইচা থাকিলেহে এইবোৰ 400-500 টকা লয় নহয় এইবোৰ মেক্সি। এতিয়া পেটকলে গ'ল কাৰণেহে আমাৰ সেই ৰেণুৱে যি টি বস্তুবোৰ দি থাকিব পাৰে। আমাৰ সেই লঠৌকো ইটো সিটো দিয়ে থাকে, এখেতকো দিয়ে মোকো দিয়ে। কালি আকৌ 1 জানুৱাৰীটো খাই বৰ ভাল লাগিলে পাই, পুৰা বিহু নাচিলো আমি গোটেই সোপাই মিলি পেলাই। নাগেশ্বৰী বাইদেউ, মই, মাকন বাইদেউ, তাৰপিছত আকৌ সেই পদুমী মাক, লাজুকী আইতা। আজি সেই এপাক আহিম বুলি কৈছিলে আমাৰ ঘৰলৈ পাই, লাজুকী আইতা এতিয়ালৈকে অহাই নাই, আহিব চাগে। চেপেটি কি কৰিছ? আইঅ ঈশ্বৰ, লাজুকী আইতা আপোনাৰ যে বয়স একদম বহুত বাঢ়িছে আৰু দেই। আপোনাৰ নাম লওঁতে আপুনি ওলাইছেহি একদম। আইঅ ঈশ্বৰ, হয়নে? ভালে হ'ল বাৰু দে।
মই বোলো সেই বহি বহি আমনি লাগিছে বোলো চেপেটি ঘৰ পৰা অকণমান বোলো ফুৰি আহোঁগৈ বোলো আমাৰ হেৰি পদমীক কৈছোঁ তহঁতি বোলো কেনেকৈনো ভিতৰত সোমাই থাকক ক'ব নোৱাৰো দেই এইবোৰ গাঁও ফুৰিব নোৱাৰা বোলো ইঘৰলৈ সিঘৰলৈ যাব লাগে বোলো ওচৰ চুবুৰীয়া মই বোলো যাওঁ তাৰপৰা সেই আমাৰ পদমীয়ে কৈছে বোলে মা তই যা বোলে আহি বোলে ভাত খাবিহি বোলে ফুৰিয়াকৈ যা বোলে কাকো জাকোকৈ ওলাই আহিছোঁ আৰু আহক লাজুকীয়াতে মোৰ ওচৰতে বহক সিয়া হওক মই চোতালখন ৰঙামাটিয়ে মুচি ফৰফৰীয়াকৈ থৈছোঁ নহয় এইখিনিতে একদম ৰ'দ লৈ থাকিব পাৰিব চাহ অকণ বনাম দিয়া বাৰু অকণমান বহি লওক চাহপানী এবাতি সেই ৰাতিপুৱা গাটো তিয়াই পেলানি এতিয়া নিজে সলাই পেলানি সেই জুই ওচৰতে মই খাইছিলোঁ বাৰু এতিয়া আকৌ এবাতি খাব পৰা হৈছে আৰু কেৰাকৈ দিবি চাহপানী এবাৰ গুড়া চপা হেঁতি এই ৰ'দত বহি খাবলৈ ভাল লাগিব দিম বা মই পকা মিঠা বনাইছিলোঁ কালি এই কেইটামান সেই 20টামান অকল উঠোৱা হাততো দি পঠিয়াইছোঁ আমাৰ সেই ৰেণু ঘৰলৈ আৰু আছে আপুনি খাব পাৰিব এতিয়া চাহৰ লগত পকা মিঠা খাই বেলেগ ভাল পাওঁ দিবি তই চুলিক চাহ বৰ ধুনীয়া পাই কি লগা ন মোৰ চুলিবোৰ দেখিছা নাই গোটেই পকি গোটেই বগা হৈ গ'ল হে এই চেলাইলৈকে পকিলে আৰু চুপাৰ ভাজমাল এটা আনি দিবাচোন বোলো জোঁৱাইক কৈছোঁ এই কি বুলি কয় আনি দিম বুলি কৈছে বা সানি দিব লাগিব পাই মই আমলখি লগাওঁ আকৌ আমলখি গেলাই থৈ দিওঁ চুলিক চাহ লগাই থোৱা আজিলৈকে পকা নাই বাৰু দেই চুলিখিনি পকিলে বৰ বেয়া দেখে নহয় আপুনি সেই চুপাৰ ভাজমাল লগাই দিব আকৌ ভাজমাল লগাই দিলে ক'লা হৈ যাব গোটেইখিনি দেখাহে ঠিক নাই কি চুলি ৰং কৰি দিয়া গোটেই সেই কঁকালৰ বিষ গা বিষ এই জুই হাতি অকণমান ভাল পাইছোঁ পাই এই কি বুলি কয় বিষত থাকিব নহয় ঠাণ্ডা দিনত দিছে মোৰ এটা আনি দিছে সেইদিনাখন আমাৰ সেই পদমীয়ে সেইটোকে সানি থাকোঁ তাৰপিছতে সেই কি বুলি কয় বোলো দেখা থাকিলেহে দেখা বোলো আৰু দেখাতে ঠিক নাথাকে চুলি কোনো ৰং কৰিবলৈ মন যাব আৰু পাই আপুনি বৰক চাই বহুত ধুনীয়া হৈছে তাতে চাতে গোটেইজনী জিলিকি থাকে দাঁতকেইটা ধুনীয়াকৈ খাই বৈ থাকিব পাৰে টিপ টপ ঘূৰি ফুৰিব পাৰিছে আৰু তাতকৈ কি লাগিছে পাই তই আকৌ হেৰি আকৌ মোক ৰাতিপুৱাই কলগেট লাগিবই আৰু কলগেট সদায় মাৰো নহয় তাৰপিছতে লং চুবাই থাকোঁ লং তাৰপিছতে কপোৰ চপোৰ এইবোৰ চুবাই থাকোঁতো আৰু দাঁতকেইটা বাৰু ভালেহে আছে দেই অঁ আকৌ সেইটো কাৰণে দাঁতকেইটা ধুনীয়া হৈ আছে এই বুঢ়ী বয়সতো আপোনাৰ দাঁতকেইটা ভাল হৈ আছে কাৰণে আপোনাৰ কিমান ভাল আমাৰ আকৌ সেই আইতা আমাৰ সেই মা থাকিছোঁ বাসন্তী মা চিনি পাই নহয় বাসন্তী শইকীয়া দাঁতকেইটা গ'ল একেবাৰে সেই যেনে তেনেহে চুবাই আনে গুৰি দাঁত আঠুৱা দাঁতকেইটা যেন নাচা এনেকৈ হাঁহি থাকে হিকে মানুহে ভাবে আৰু দাঁতকেইটা আছে বুলি গুৰি দাঁত এটা নাই আগৰ দাঁতকেইটা দি এনেকৈ চুবাই চুবাইহে খায় অঁ হয় দে বাসন্তীৰ কথা সুধিবলৈ পাহৰি আছোঁ লগ পাইছোঁ নহয় এই চাব ভাল লাগে মানুহজনী পাই বহুত দিন অহা নাই নি বাৰু আহিছিলে আমাৰ সেই ভনীজনী বিয়া সময়ত ৰেণু বিয়া সময়তে আহিছিলে তাৰপিছত বহুত দিন থাকিলে তাৰপৰা গ'লগৈ আকৌ আমাৰ ভাই এটাও আছে নহয় ভাইটো ঘৈণীয়েকজনী আছে তাৰপিছত সেই বোলে যাওঁগৈ বোলে মা ভাগৰ পাৰয়ে চাৰয়ে গোটেইখন ধেৰ আছে নহয় কুকুৰা পাৰ ধেৰ পুহিছেতো আৰু সেইবোৰ চিন্তাতে আৰু ফটককৈ সেই বোলে যাওঁগৈ আৰু বোলে বহুত দিন থাকিলোঁ তাৰপৰা এতিয়া অহা নাই বহুত দিন সেয়া আৰু লেঠা ঘৰৰ লেঠা ধেমালি আৰু ময়ো বহুত দিনৰ মূৰত আহিছোঁ যোৱাবেলি মানে নতুন বছৰতে আহা তাৰপিছত এইবাৰ বোলো লালুকি কৈছোঁ তই থাক বোলো ঘৰ ৰাখ আমাৰো পাৰ গালি আছে নহয় কুকুৰা গালি আছে তাৰপৰা ৰাজহাঁহ গালি পুহিছোঁ এইবাৰ উলিয়ালোঁ 6টা হ'ব ডাঙৰ হৈছে মই বোলো এইবোৰ চাবি মই বোলো যাওঁ ফুৰি আহোঁগৈ বহুত দিন অহা নাই অঁ লালুকি কথা সুধিবলৈ পাহৰি আছোঁ বিয়া চিয়া ওলাইছে নি তাই ভাগৰ বিয়া তেনেকৈ ওলোৱা নাই দৰাবোৰক পচন্দ নকৰে নহয় আমাৰ লালুকি কেনেকুৱা পঢ়া শুনাত যে তাই অকণমান আছে এতিয়া এনে পঢ়িছেগৈ নহয় জানো তাৰপিছত সেই বোলো দৰা তেনেকৈ দেখুৱালে তাই পচন্দো নকৰে তাইক পচন্দ কৰে তাই পচন্দ নকৰে আকৌ তহঁতৰ চকুত কোনোবা দৰা চৰা আছে যদি দেখাবি তেনেকৈ আজিকালি দৰা দেখাবলৈ ভয় নহয় গম পাইছে নাই একদম কেতিয়াবা চখ খাবলগীয়া হ'ব মানে এনেকুৱা মানে হ'লেও বাৰু মই খবৰ এটা কৰিম এটালৈ আছে বাৰু এই মেডিকেলত কৰে পাই মেডিকেল ডিপাৰ্টমেণ্টত কৰে আমাৰ হেৰি পেটুকনৰ বিয়া থুৰেদি চিনি পাইছিলোঁ পেটুকনৰ সখীয়েক কথা খাই মই সুধিম বাৰু দেই সুধিবি একদম মানে হেৰি মই বোলো মই জীয়াই থাকোঁতে বিয়া হবিনে বোলো কেতিয়াবা খাওঁতে তেনেকৈ কৈ দিওঁ নহয় তাই কয় বোলে ভাল দৰা দেখুৱাবি বোলে এনেও বিয়া হ'ম বোলে মা বোলে কেলেনো উৎপাত কৰ বোলে এই ভাগ্যত যি আছে হ'ব বোলে মই বোলো ঠিকে আছে বাৰু তোলৈ বোলো দৰা চাব লাগিব তই কথা খাই সুধিবি মেডিকেল ডিপাৰ্টমেণ্টত কৰে যদি হেৰি ভালে হ'ব চাকৰি আল্লাহ মই সুধিম বাৰু হ'ব দিয়ক চাহ অকণকে বনাওঁগৈ যাওঁ কেৰাকৈ বন্ধুসকল ঠাণ্ডাতে একদম বাহিৰতে ৰ'দ লৈ লৈ আমাৰ লাজুকী এটাৰ লগত কথা পাতি আছোঁ আমাৰ লালুকিৰ কাৰণে হেনো দৰা এটা বিচাৰি দিব লাগে আমাৰ পেটুকনৰ সখীয়েকটো আছে নহয় সখীয়েকটোকে দেখুৱাওঁ বুলি ভাবিছোঁ কেনেকুৱা হ'ব বাৰু হয় দেওঁ বোলো আজিকালি ল'ৰা বিচাৰি পাবলৈও টান বিয়াৰ কাৰণে ছোৱালী বিচাৰি পাবলৈও টান এই চেপেটি ঘৰলৈ আহিলোঁ আকৌ কাৰণ বোলো ফুৰি আহোঁগৈ গাঁও ফুৰি আহোঁগৈ এই আজি খানাটো ইমানলৈকে আছিলে বন্ধুসকল চাই যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব দেই বন্ধুসকল কাষতে থকা ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব সেইটো দবাই থ'লেহে আপোনালোকে লগে লগে আমাৰ ভিডিঅ'বোৰ চাবলৈ পাব